হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি আমি এটা খুব সুন্দৰ ঠাইলৈ গৈ আছোঁ, য'ত নেকি আজি মোৰ লগত আছে, এইফালে ভাইটি আছে, মোৰ লগতে ভাইটি আছে। ক'ত যাবি? বিশ্বনাথ চাৰিআলি কাৰ্বি ব্লক। এইফালে আছে ইয়াত কুণালো আছে আৰু এইফালে লগত আছে মোৰ নৱজ্যোতি। ক'ত গৈ আছো নৱজ্যোতি? বিশ্বনাথ চাৰিআলি কাৰ্বি ব্লক। এই গতিকে আপোনাৰ খুব সুন্দৰ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো একদম চাই থাকিব, ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। চ' ফাইনেলি আহি পালোহি আমি কাৰ্বি ব্লক আৰু আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি এইফালে গেটখনত যাব লাগিব, টিকেট কাটি। আৰু এনেকৈ আমি টিকেটটো কাটি লৈছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। ইয়াত টিকেট কাটি ল'লোঁ আমি। আৰু এইফালে আছে কুণালো আছে, এইফালে আছে নৱজ্যোতি আৰু ভাইটিটো কেমেৰামেনে ধৰি আছে। গতিকে আমি চাই থাকিব। আৰু ইয়াত আহি আছোঁ। এতিয়া গেটখন কি সুন্দৰ, মানে গেটখন মানে বহুত ধুনীয়া আহি আছে, দেখি আছে, আপোনালোকক দেখাই আছোঁ। আৰু খুব সুন্দৰ। আৰু এইফালে গৈ আছে, গৈ আছে লগৰ কেইজন। দলং বাঁহৰে বনাই আছে। এইফালে দেখিছে, এইফালে আছে, এইফালে ইয়াত উঠিব পাৰিব আপোনালোকে। খুব ধুনীয়া, খুব ধুনীয়া লাগিছে বোলো। বা ঐ কুণাল, কেনেকুৱা লাগিছে? মজা ন? ঐ নৱজ্যোতি, কেনেকুৱা লাগিছে? আহিব পাৰিব, আপোনালোকো আহিব পাৰিব। বিশ্বনাথ চাৰিআলি কাৰ্বি ব্লক পাভৈ অন্তৰ্গত। গতিকে আপোনালোকো আহিব। খুব ধুনীয়া এইফালে দেখাই আছোঁ। এইফালে চব সুন্দৰ, ভাল লাগিছে নে? কি মজা ন? আপোনালোক দেখাই আছোঁ, মানে খুব ধুনীয়া লাগিব। মই এতিয়া উঠি লওঁ অকণ, মই উঠো আৰু দেই। সৰু পোৱালি নিচিনা লাগিছে নিজকে। আপোনালোকো আহকচোন, খুব ধুনীয়া লাগিব। আপোনালোকো আহিব পাৰিব। এইয়া কি ধুনীয়া, কি ধুনীয়া ধুনীয়া। মানে ইয়াত আপোনালোকে ৰিলচ বনাব পাৰিব, ইনষ্টাগ্ৰামৰ ৰিলচ বনাওঁ। আমি ইয়াতে মাজতে ৰিলচ বনাইছিলোঁ বাৰু। আৰু সেইয়া কি ধুনীয়া, সেইফালে দেখিছেনে? কি ধুনীয়া পৰিৱেশ। এই একদম পূৰা লাগি আছে, ভাইটিহঁতে পূৰা লাগি আছে একে ৰিলচ বনাব। এই আমাৰ ভাইটিয়ে বনালে ৰিলচ বনালেই নেকি? ঐ বা ৰিলচ বনাত লাগি গৈছে নেকি? বা তুমিও লাগি গ'লা নেকি ৰিলচ? ঐ বা নৱজ্যোতি, ঐ বা কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছে ন? সঁচাকৈ ধুনীয়া লাগিছে নে? বহুত ধুনীয়া লাগিছে। আপোনালোক ইয়ালৈ আহক, বহুত ভাল লাগিব। ধুনীয়া ফুলৰ মাজে মাজে সেইয়া দেখিছে, আপোনালোকে দেখিছে সেইয়া কি ধুনীয়া ঘৰ এটা বনাই থৈছে পানীৰ মাজত। সেইটো চাংঘৰ কি মজা লাগিছে। কি বঢ়িয়া 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 বঢ়িয়া। বেটা আমি মানে আহি পালোহি, এতিয়া বহিছোঁ মানে ইয়াত চাহ খাবৰ কাৰণে। নৱজ্যোতিয়ে কৈছে গাৰ্লফ্ৰেণ্ড এজনী হ'লে বোলে বেছি ভাল লাগে বোলে। বা নৱজ্যোতি, গাৰ্লফ্ৰেণ্ড হ'লে ভাল লাগে নেকি? এতিয়া ভাল নালাগে মানে? পৰিয়াল লৈ নিজে গৈছিলে, এইবিলাক কুণালৈ গৈছে বোলে গাৰ্লফ্ৰেণ্ড ফেমিলিৰ লগত আহিলে। এই কেনেকুৱা লাগিছে মানে? বিৰাট মজা লাগিছে। নেক্সট বাৰ দুবাৰ আহিলোঁ বাৰু। এই হয় নেকি? ঠিক আছে। নেক্সট বোলে সি দুবাৰ আহিলে বা ভালেই লাগিছে। আৰু এনেকৈ দেখাই আছোঁ আপোনালোকৰ। খুব মানে বহুত বেছি ভাল লাগিছে, মানে ভাষাৰে বুজাব নোৱাৰিম, বহুত বেছি ভাল লাগিছে। আৰু এই আমাৰ ভাইটিয়ে ফটো শ্বুটৰ কাৰণে সি ফটো উঠি আছে, এইফালে কুণালে ফটো মাৰি আছে। আৰু নৱজ্যোতিয়ে পূৰা মোচন দি পেলাই পূৰা চাই আছে ইফালে সিফালে। এইফালে ভাইটিয়ে মোচন দি আছে, এই কেমেৰামেন মাৰি আছে। ইয়াত ধুনীয়াকৈ আপোনালোকো আহিব পাৰিব, উঠিব পাৰিব। খুব মানে ষ্টাইলিছ আৰু এতিয়া চেল্ফি নিচিনা হয়, ইয়াত ধুনীয়াকৈ উঠিব পাৰে। আমি এনেকৈ আহিলোঁ, ইয়াত আছে কি ধুনীয়া। এনেকৈ অনুভৱ হৈছে। কি ধুনীয়া ন? মজা লাগিছে ন? মজা লাগিছে। এনেকুৱা লাগিছে যেন একেবাৰে আমি পাহাৰৰ মাজত আমি যে চাংঘৰৰ মাজত সোমাই আছোঁ, এনেকুৱা যেন এটা অনুভৱ হৈছে মানে ন? কুণাল, কেনেকুৱা লাগিছে? লাগিছে ন নৱজ্যোতি? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। ঠাণ্ডা পৰিৱেশ। এইফালে দেখোন, এইফালে দেখোন তৰা ওলাই থাকিব। বৰষুণৰ পৰা দেখোন এই ওলাই থাকিব। গৰু গাড়ীখন বা আজিকালিতো দেখিব প্ৰায় নাইকিয়াই হ'ল। গৰু গাড়ী বুলি ক'লে আগৰ দিনতো চাইকেল চলাই আছিলে মানুহে, বা গৰু গাড়ীত গৈ আছিলে। আজিকালি যিমানেই স্কুটি হওক বা বাইক হওক, মানুহবোৰে এলেহুৱা হৈছে। নপৰে
পৰি যাম চিয়া লাগিছে একদম লগত আছে আমাৰ ইয়াতে এজন তেখেতে ইয়াতে থাকে বৰ্তমান তেখেতে ইয়াতে কৰ্মক্ষেত্ৰত কাম কৰি আছে গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিম বা কি ধৰণৰ কি চিষ্টেমৰ হৈছে গতিকে তেখেতে ক'ব যে কৰা হয় ইয়াত আপোনাৰ কিমান দিন মানে উন্নতি হ'বলৈ আৰু কিমান দিন আছে মানে কেনেকুৱা ধৰণৰ কামবিলাক ইয়াত কৰি আছে আপোনালোকে আমাৰ ইয়াতে হৈছে ফাৰ্ষ্টত আমাৰ এটা 2 বছৰ হৈছে 2 বছৰ হৈছে হয় 2 বছৰ হৈছে মানে আপোনাক গোটেইখিনি কাম কমপ্লিট কৰিছে ন গোটেইখিনি কাম কমপ্লিট কৰিছে বাৰু কিন্তু এতিয়া বাকী আৰু মানে উন্নতি মানে পুৰা চাগে আৰু ধুনীয়া হ'ব চাগে ন ধুনীয়া হ'ব আপুনি ইয়াৰে চাগে বাসিন্দা আপুনি ন ইয়াতে মানে আপোনাৰ আৰু কি বস্তু নহয় পাৰ্ক বনাব নে শুনিবলৈ পাইছোঁ যে ইয়াত পাৰ্ক হ'ব বোলে পাৰ্ক হ'ব ন পাৰ্ক হ'ব এইটো পাৰ্ক তেতিয়া আমাৰ যিখিনি হয় আমি এতিয়া জানুৱাৰীলৈকে সেইটো আমি কাম কৰি থাকোঁ হয় নে হয় এতিয়া মাটিটো মোৰে আছে হয় মাটি মালিক মোৰ হয় আপুনি মাটি মালিক আপুনি ন গতিকে তেখেতে ক'লে যে মাটি মালিক এখেতে হয় আৰু খুব সুন্দৰ হ'বলৈ গৈ আছে আৰু মানে কৈ আছে আৰু 2 বছৰ লাগিব চাগে ন আৰু 2 বছৰমান লাগিব চাগে ন 2 বছৰমান লাগিব আকৌ 2-3 বছৰ লাগিব হয় 2-3 বছৰমান লাগিব মানে ডেভেলপ হ'বলৈ 2-3 বছৰমান লাগিব গতিকে ইয়াত আৰু চাগে আৰু প্ৰায় হ'ব বুলি আছেতো সজাবলৈ কি সজাব লাগে আমি সজাম বাৰু আপোনালোকে আহিব পাৰিব ইয়াত আহিলে আপোনালোকে মাইকী মানুহৰ সাজ পৰিধান কৰিব পাৰিব কাৰ্বি সম্প্ৰদায় বস্তু থাকে না বাইদেউ মানে কিমান লয় মানে কি চিষ্টেমত লোৱা হয় মানে ধৰক এতিয়া 50 ৰুপিজকৈ লোৱা হয় ন গতিকে ধুনীয়া মানে প্ৰত্যেকটো মানে পৰিধানৰ হেৰি ল'ব পাৰি ন আচ্ছা বাইদেউ ইয়াত আপোনালোকে মানে যিমানখিনি মানে প্ৰত্যেকটো জনগোষ্ঠী বা প্ৰত্যেকটো আপোনাৰ জনগোষ্ঠীৰে আছে নেকি ইয়াত কাপোৰ অকল কাৰ্বি আছে ন আচ্ছা ধুনীয়া নহয় চাংঘৰ মানে এনেকুৱা এটা ভাল লাগিছে নহয় চাংঘৰটো আমি এনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ আমিতো প্ৰায় দেখিয়েই থাকোঁ টিভিত আৰু ইয়াত দেখিবলৈ পাইছোঁ আৰু থলুৱা সামগ্ৰী কিছুমানো আজি দেখিবলৈ পাইছোঁ কাৰ্বি ব্লগত মানে বহুত ভাল লাগিছে আৰু এনেকুৱা এটা উপলব্ধি হৈছে যেন আজি মই যে নিজকে এনেকুৱা এটা লাগিছে যে মই দখলা চাংঘৰত আছোঁ এনেকুৱা এটা লাগিছে মানে ভাইটিটো আহি আছে ইয়াত ভাইটি কুণাল সেইটো আহি আছে চাংঘৰ কাৰ্বি ব্লকৰ মাজতো ইয়াত আপোনালোকৰ হোটেল আছে আপোনালোকে ইয়াত খাব পাৰিব চাহ তাহ খাব পাৰিব ইয়াত কি বাইদেউ ইয়াত কি এনে বস্তু বনোৱা যায় কি চাহ তাহ পোৱা যায় ন চাহ পোৱা যায় ন চাহৰ লগত খাবলৈ কিবা পায় নে চাহৰ লগত খাব কিবা পোৱা যায় আচ্ছা এইয়া ভাইটিটো চেলফি উঠি আছে আৰু এইফালে ভাইটিও আমাৰ গৈ আছে ভাইটি এইফালে ফটো উঠিবৰ কাৰণে সি পুৰা একদম লাগি আছে আৰু কি ধুনীয়া এনেকৈ দেখিছে ধুনীয়া এনেকৈ গেটেৰে মাজে আমি গৈ আছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে আজি খুব বেছি ভাল লাগিলে বহুত বেছি ভাল লাগিলে বহুত ভাল লাগিল গতিকে চবেই ভাল পালে আপোনালোকো আহিব বিশ্বনাথ চাৰিআলি পাব আপোনালোকেও আহিব খুব বেছি ভাল লাগিলে তেনে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব